मोनसे खौरां ओंखारदों माबायावहाय खौरां बिजोंफोरावहाय खौरां बिजों गासैनावबो नङा नोंनाया खिन्थु नैबे खौराङाव एसे दहायसो आं फेसबुकआवहाय मोनदों बर' खौरां ना मा बिदि मोनसे रादाबाव मोनदों ओमफ्राय नायबाय माथो ओरै मित्रजुत आरो फारसेथिं अमित्रजुत बोलोफोरालायनाय जानो हागौ बिसोरना फिसा फिसा माबा मोनसे प्रब्लेमनि थाखायनो ना बिदि जादलायदों एसे नायनानै लानि আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট হাতীগড় টি ষ্টেট মই UPPL পাৰ্টিৰ ভাইচ চেয়াৰমেন যোৱাকালি মোৰ ঘৰত 4টা ল'ৰা আহিল টিংকু কন্ধ সামে বীৰবল আৰু এটা ল'ৰা আহিছিলে বাৰু তেওঁ আমাৰ হাতীগড়ৰ বাসিন্দা নহয় লগতে আহিছিলে কিন্তু সিহঁতে আহি পেলাই ৰাতি 9:15 মানত আহি জবৰদস্ত মোক বিছনাৰ পৰা উঠাই পিনে তোক যাবই লাগে মানে লগালে আৰু তো মই ক'লো কি কথাটো নহয় তোক ছাৰে মাতিছে তুই যাবই লাগে 10 মিনিটৰ কাৰণেও মানে গৈ ভেট কৰি আহিব লাগে মুঠতে যাবই লাগে গতিকে মই ক'লো যে মোৰ ঘৰত এতিয়া কোনো নাই দুটা পোৱালি আছে পোৱালিকেইটাক এৰি পিনে তো মই যাব নোৱাৰোঁ যিহেতু অহাকালি পুৱাতে লগ ধৰিম ছাৰক বুলি ক'লো সিহঁতে নামানিলে নামানা পিছত মানে এই ভাল বেয়া চিন্তাধাৰণা উল্টা পুল্টা বেয়া বকিলে তোক মাৰিম পিটিম কোনে আহিব কি কৰিব এনেকুৱা ব্যৱহাৰ কৰিলে গতিকে মই ক'লো কাজিয়া হোৱাতকৈ বোলক 10 মিনিট লগ ধৰি লওঁ ছাৰৰ তাত যোৱাৰ পিছত 9টা বাজি গ'ল ছাৰৰ সন্মুখত যেতিয়া ভিতৰত সোমালোঁ 9টা বাজিল মোৰ হাতৰ পৰা মোবাইল কাঢ়ি লৈ গ'ল আৰু ৰুমৰ দৰ্জাটো কুণ্ডি লগাই পিনে হুটপুট নকৰাকৈ মোক ডাইৰেক্ট মাৰপিট কৰিলে EMA মাতিছে বুলি মোক লৈ গ'ল লৈ যোৱাৰ পিছত EMৰ ঘৰত যেতিয়া মই সোমালোঁ মোৰ হাতৰ পৰা মোবাইল লৈ গ'ল দৰ্জাটো লক কৰি দিলে EM ডাইৰেক্টলি মোক হুটপুট নকৰাকৈ মোক মাৰিলে বিজেপিৰ সঞ্জিত তান্তি EM ডাঙৰীয়া তো মই সুধিলোঁ কি হ'ল দাদা আৰু এনেকৈ মোক হঠাৎ মাৰপিট কৰাটো তো কৈছে নহয় তই মোৰ ওপৰত কিবা বেলেম লগাইছ নেকি মই কৈছোঁ দাদা এনেকুৱাতো কোনো বেলেম চেলেম লগা নাই আৰু কোনে ক'লে আপোনাক নাই মই প্ৰুফ পাইছোঁ দাদা আৰু মই কৈ আছোঁ পাৰ্টিটো আমাৰ এটাই বিজেপি আৰু UPPL এটাই আৰু মই কিয় আপোনাৰ বিষয়ে মানে মাতিব যাম আৰু যদি কিবা কৈছোঁ তো গাঁৱৰ বাসিন্দাও আছে ল'ৰাকেইটাও আছে সিহঁতেও ক'ব পাৰে মই কিবা ভাল বেয়া যদি কৈছোঁ কিন্তু মই আজিলৈকে আপোনাৰ বিষয়ে কোনো বিৰোধে মানে মাতা নাই বুলি ক'লোঁ তো EM মোক ধৰি পিনে ঘুচা লাঠি মাৰিলে মাৰাৰ পিছত তাৰ ভাইটি আহিল ৰঞ্জিত তান্তি সিও মানে ঘুচা লাঠি থাপুৰ মাৰিলে তাৰপিছত টিংকু কন্ধ সিও মানে লাঠিৰি মাৰিলে আৰু ঘুচি মাৰিলে তাৰ পিয়েটো সঞ্জীৱ তান্তিৰ যোনটো পিয়ে তেওঁৰ পিয়ে মোক ঘুচি মুঠতে 15-20 ঘুচি মান ইয়াতে মাৰিলে এই কাণ চান ফাটাই দিলে নাকৰ পৰা ব্লাডিং নাকত জাম আছে এতিয়ালৈকে আৰু আপোনাৰ এইকেইটাত মাৰিছে এইটো পুৰা হাড়িটো মানে কি হৈছে ভাঙিছে না কি কেৰেক হৈছে নাজানো বাৰু একদম উশাহ ল'বলৈ মই টান পাওঁ গতিকে মোক এনেকুৱা 7জন মানুহ মাৰিলে মাৰাৰ পিছত আপোনাৰ ক'লে যে ইয়াৰ পৰা যাব নিদিওঁ মই পানী খুজিলোঁ পানী চানী একো দিব নালাগে বুলি ক'লে লাষ্টত পানী অকণমান দি দিয়া বুলি ক'লে পানী খুৱাই পেলাই আকৌ মাৰিলে আৰু কৈ আছিলে যে তোক যাবই নিদিম মোৰ বাৰী পিছপিনে তোক টুপি দিম আৰু আজি তোক ষ্টাৰ্টিং কৰিছোঁ আৰু বাকীটো আছে আৰু কোনোবাই যদি এনেকুৱা কৰে সিহঁতকো আনি মাৰিম বুলি কৈছে আৰু আপুনি ভালকৈ থাকক নহ'লে তোক ইয়াৰ পৰা একেবাৰে উঠাই দিম বুলি কৈছে মোক ভাবুকি ধমকি দিছে মোৰ মোবাইল এতিয়ালৈকে নাই দিয়া মোৰ মোবাইল লকটো সিহঁতে মাৰপিট কৰি আকৌ নম্বৰটো লৈ মোবাইলকেইটা কি কৰি আছে কি নাই মই নাজানো বাৰু আমি UPPLৰ মেম্বাৰশ্বিপকেইটা কৰি আছিলোঁ সেইকেইটা সুখবৰ পালে চাগে তো ইয়াতে মই জিকিছোঁ আৰু মোৰ বিৰুদ্ধে তহঁতে কিয় এইকেইটা কৰিব লাগে বুলি তাৰ খং আছে চাগে তো আৰু এইটোৱে ক'লে যে তহঁতে UPPL কৰিবি নেকি আমাৰ মানুহ কিমান মাৰি পেলালে ক'ত মাৰি পেলালে আৰু এই আফচুক মাতিবি মাত কাক মাতিবি মাত কোনটো মানে নেতাক মাতিবি মাত বুলি মোক পুৰা ভাবুকি ধমকি দিছে আশিষৰ ল'ৰা মোৰ ঘৰত আহিলে ৰাতি অনুমান সময়টো মই চোৱা নাই এনেকুৱা 9টা সময়ত 9টাৰ পৰা বেছি হ'ব পাৰে সি আহিছে মোৰ বাবা মাতি আছে সোনকালে ওলাই আহা মোৰ মিছেছে দৰ্জা খুলিলে সি মোক উঠাই পিনে কৈছে যে তোৰ কুকুৰাটো বেমাৰ হৈ আছে বুলি নাই তাক লৈ অলপ কাৰণে ঘৰত লৈ আহ বুলি ক'লে
তাতে মই যোৱাৰ লগত এই বীৰবল বুলি যোনটো ল'ৰা আছিল সেইটো ল'ৰা মোৰ লগত যোগাযোগ হ'লে সি কৈছে ভাই অলপ ৰ মই তাক ক'লোঁ কি হৈছে এই মিটিঙৰ কথাকেইটা ক'লে কালি যি নহওক আমাৰ এই ৰথ জগন্নাথৰ এই মন্দিৰৰ কিবা তাতে আলোচনা হৈছিলে মন্দিৰ কাৰণে তো সেই আলোচনাৰ কথা সেইকেইটা কথাকেইটা ক'লে সি তাৰপিছত মই মনে মনে আছোঁ তো কি ইহঁতে কি কৰিব কাৰণে ইয়াতে ইমান হালা গোলা কৰি আছে আৰু এটা আমাৰ এই কাষতে পানাৰী বাগানৰ পানাৰীৰ হয় কোনটো জেগাত মই ক'ব নোৱাৰোঁ সি বহুত বড় বড় কথাকেইটা কৈ আছিল সি লাউৰা কেলা পেলা এইকেইটা কৈ আছিল মোক খং উঠিলে মই অলপ দুৰ্বল মানে কালিৰ কাৰণে আছিলোঁ মোৰ মুখৰ দাঁতটো বিষ কৰি আছিল সেইকাৰণে ঔষধ চৌষধ লৈ পিনে মই টোপনি লৈছিলোঁ তো মই তাক ক'লোঁ ইয়াতে কেলা চেলা কিয় কাৰণে কবি এজনৰ কাৰণে কি কাজিয়া হৈছে তুই গাঁৱৰ আমাৰ লাইনৰ মানুহকেইটাক ডিষ্টাৰ্ব দিব নালাগে কি হৈছে মনে মনে কৰ এনেকুৱা বুলি মই ক'লোঁ তাৰপিছত সি মনে মনে আহি গ'ল সিহঁতক সুধিলোঁ কি কাৰণে আহিছিলি তো সিহঁতে এই মিটিঙৰ কথাকেইটা ক'লে ঠিক আছে মিটিঙৰ কথাবিলাক ক'লে এই চিষ্টেমেই নাই সিহঁতৰ কথা ক'ব কাৰণে ইহঁতে ড্ৰিংক কৰি পিনে আহিছিলে মাল খাই দিছে বহুত উৎপাত কৰি আছে যেনেকুৱা উৎপাত কৰি আছিল সি মই এটা ফেক্টৰীত কাম কৰা ৱাৰ্কাৰ হয় বাগানৰ এই ফাল্টু ল'ৰাকেইটা ইয়াতে উৎপাত দেখাব এইটো কি পাৰ্টি হয় এইকেইটাতো চিষ্টেম নহয় কথা ক'ব লাগে কোনটো মা হয় কোনটো ভনী হয় চাই পিনে কথা ক'ব লাগে না এইকেইটা চিষ্টেমেই নহয় তাৰপিছত মই তেওঁকো ক'লোঁ ভাই ৰ এনেকুৱা বুলি মোক ক'লে তাই উৎপাত কৰিছে তাৰপিছত ক'লে নাই ইয়াক মই লৈ যাম মই ক'লোঁ দাদা আৰু ইয়াৰ সৰু দুটা বেটা আছে ল'ৰা আছে তাৰপিছত ইয়াক লৈ গ'লে কি হ'ব আৰু হাতী সময় হয় এইটো আৰু ল'ব নালাগে বাগান কাষত ঘৰ হয় পিছত ক'লে নাই 10-15 মিনিট কাৰণে লৈ যাম বুলি ক'লে মানে তাতে মানুহ আছে যোগাযোগ হ'ব চাকি প্ৰমাণ এইকেইটা কিবা সিহঁতে কৰিব আৰু তাৰপিছত মই মনে মনে থাকিলোঁ লৈ আছা দাদা এই প্ৰব্লেম হ'ব সৰু বাচ্চাকেইটা আৰু তাৰ দেউতাৰ লগত সিহঁতে থাকে বুলি ক'লোঁ